ভাৰতবৰ্ষৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ বিশাল বুকুৱে সাৱটি ৰখা এখন ভূমিৰ ইতিহাস সময়ৰ কুঁৱলী ভেদ কৰি আজিও জিলিকি আছে। এই ভূমিৰ নাম কামৰূপ, আৰু ইয়াৰ প্ৰাণকেন্দ্ৰ আছিল প্ৰাগজ্যোতিষপুৰ নামৰ এক কিংবদন্তি নগৰী। কামৰূপ কেৱল এখন ৰাজ্য নাছিল, ই আছিল জ্ঞান, শক্তি আৰু ৰহস্যৰ এক সংগমস্থলী। ইয়াৰ কাহিনী কোনো সাধাৰণ ৰাজনৈতিক উত্থান-পতনৰ বিৱৰণ নহয়, বৰং ই হ'ল পৌৰাণিক আখ্যান, ঐতিহাসিক সত্য আৰু সাংস্কৃতিক বিৱৰ্তনৰ এক মহাকাব্যিক গাথা। ৰামায়ণ মহাভাৰতৰ পৃষ্ঠাৰ পৰা আৰম্ভ কৰি আহোমৰ আগমনলৈকে কামৰূপৰ এই যাত্ৰাই বৰ্তমানৰ অসমৰ ভেটি কিদৰে নিৰ্মাণ কৰিছিল তাৰ এক গভীৰ অনুসন্ধান কৰা অতি প্ৰয়োজনীয়। কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ নাম দুটা কোনো মধ্যযুগীয় সৃষ্টি নহয়। ইয়াৰ শিপা ভাৰতীয় সভ্যতাৰ গভীৰতালৈকে বিস্তৃত। ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যত এই দুই নামৰ উল্লেখেই ইয়াৰ প্ৰাচীনত্ব আৰু গুৰুত্বক প্ৰমাণ কৰে। প্ৰাগজ্যোতিষপুৰ নামটোৰ মাজতেই ইয়াৰ পৰিচয় লুকাই আছে। প্ৰাগ মানে পূব আৰু জ্যোতিষ মানে গ্ৰহ নক্ষত্ৰৰ বিজ্ঞান, অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ আছিল পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰী। প্ৰাচীনকালত এই নগৰখন সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে জ্যোতিষ গণনা আৰু মহাকাশ বিজ্ঞানৰ এক অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। ইয়াৰ পাহাৰে কন্দৰে থকা আশ্ৰমত ঋষিমুনিসকলে আকাশৰ ৰহস্য ভেদ কৰি ভৱিষ্যত গণনা কৰিছিল। এই জ্ঞানৰ পোহৰে হয়তো সমগ্ৰ আৰ্যাবৰ্তক আলোকিত কৰিছিল। কিন্তু প্ৰাগজ্যোতিষপুৰৰ পৰিচয় কেৱল জ্যোতিষতে সীমাবদ্ধ নাছিল। ই আছিল তন্ত্ৰ সাধনাৰ বিশ্বৰ সৰ্ববৃহৎ পীঠস্থান। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰিয়েই এই নগৰীৰ শক্তি উপাসনা আৰু গুপ্ততান্ত্ৰিক বিদ্যাৰ চৰ্চা চৰম শিখৰত উপনীত হৈছিল। ইয়ালৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তান্ত্ৰিক, যোগী আৰু সাধকসকল আহিছিল সিদ্ধি লাভৰ বাবে। সেয়ে প্ৰাগজ্যোতিষপুৰ কেৱল এখন ৰাজনৈতিক ৰাজধানী নাছিল, ই আছিল ভাৰতৰ এক আধ্যাত্মিক আৰু বৌদ্ধিক ৰাজধানী। প্ৰাগজ্যোতিষপুৰক ৰাজধানী হিচাপে লৈ গঢ় লৈ উঠা কামৰূপ ৰাজ্য এক দীঘলীয়া আৰু সমৃদ্ধিশালী ৰাজবংশীয় ইতিহাস বহন কৰে। এই ইতিহাস পৌৰাণিক কিংবদন্তিৰ পৰা আৰম্ভ হৈ ঐতিহাসিকভাৱে প্ৰমাণিত বংশলৈ গতি কৰিছে। কামৰূপৰ শাসন ব্যৱস্থাৰ আটাইতকৈ পুৰণি উল্লেখ পোৱা যায় নৰক বংশৰ কাহিনীত। যদিও ইয়াক পৌৰাণিক বা কিংবদন্তিমূলক বুলি কোৱা হয়, ইয়েই এই অঞ্চলৰ প্ৰথম সংগঠিত শাসনৰ ভেটি স্থাপন কৰিছিল। বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূমিদেৱীৰ পুত্ৰ নৰকাসুৰক এই বংশৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়। তেওঁ কিৰাতসকলক পৰাস্ত কৰি প্ৰাগজ্যোতিষপুৰক এক শক্তিশালী দুৰ্গত পৰিণত কৰিছিল। নৰকৰ পিছত তেওঁৰ পুত্ৰ ভগদত্ত ৰজা হয়। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষ লৈ তেওঁৰ বিশাল গজবাহিনীৰে পাণ্ডৱৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিছিল। এই বৰ্ণনাই প্ৰমাণ কৰে যে সেই সময়তো কামৰূপ এক শক্তিশালী সামৰিক শক্তি আছিল, যাক উত্তৰ ভাৰতৰ মহাৰাজ্যবোৰেও সমীহ কৰি চলিছিল। কামৰূপৰ প্ৰথম ঐতিহাসিকভাৱে প্ৰমাণিত ৰাজবংশটো হ'ল বৰ্মন বংশ। প্ৰায় ৩৫০ খ্ৰীষ্টাব্দত পুষ্যবৰ্মনে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভলিপিত কামৰূপক এক প্ৰত্যন্ত সীমান্তৱৰ্তী ৰাজ্য হিচাপে উল্লেখ কৰা হৈছে, যিয়ে গুপ্তসকলৰ সৈতে এক মিত্ৰতামূলক সম্পৰ্ক ৰক্ষা কৰিছিল। ইয়াৰ পৰা স্পষ্ট হয় যে বৰ্মন বংশৰ অধীনত কামৰূপে ভাৰতৰ মূল ৰাজনৈতিক মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন, যাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল। ভাস্কৰ বৰ্মনে উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰি নিজৰ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছিল। বৰ্মন বংশৰ পতনৰ পিছত শালস্তম্ভ নামৰ এজন স্থানীয় মুখিয়ালে কামৰূপৰ শাসনভাৰ দখল কৰে আৰু এক নতুন ৰাজবংশৰ সূচনা কৰে, যাক ম্লেচ্ছ বংশ বুলিও কোৱা হয়। তেওঁলোকে তেওঁলোকৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা হাৰুপেশ্বৰলৈ, বৰ্তমানৰ তেজপুৰলৈ স্থানান্তৰিত কৰিছিল। এই বংশৰ ৰজাসকলে কামৰূপৰ সাৰ্বভৌমত্ব অটুট ৰাখিছিল আৰু উত্তৰ-পূব ভাৰতত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহ নিঃসন্তান হোৱাৰ বাবে ৰাজ্যৰ মুখিয়ালসকলে ব্ৰহ্মপালক নিজৰ ৰজা হিচাপে নিৰ্বাচন কৰে। ইয়াৰ পৰাই কামৰূপত পাল বংশৰ শাসন আৰম্ভ হয়। বংগৰ পালসকলৰ সৈতে তেওঁলোকৰ কোনো পোনপটীয়া সম্পৰ্ক নাছিল।
এই বংশৰ ৰত্নপাল, ইন্দ্ৰপাল আদি ৰজাসকলে কামৰূপৰ কলা স্থাপত্য আৰু অৰ্থনীতিক এক নতুন শিখৰলৈ লৈ গৈছিল। তেওঁলোকৰ শাসনকালতে কামৰূপ ৰাজ্যই ইয়াৰ শেষ স্বৰ্ণযুগ দেখিছিল। দ্বাদশ শতিকাৰ মাজভাগত পাল বংশৰ পতনৰ লগে লগে কামৰূপৰ কেন্দ্ৰীয় শাসন ব্যৱস্থা ভাঙি পৰে। ইয়াৰ পিছত ৰাজ্যখন সৰু সৰু খণ্ডত বিভক্ত হৈ পৰে, য'ত স্থানীয় ভূঞা, চুতীয়া আৰু কছাৰীৰ দৰে জনগোষ্ঠীয়ে নিজ নিজ অঞ্চলত শাসন চলাবলৈ আৰম্ভ কৰে। কামৰূপৰ এই ৰাজনৈতিক বিভাজন আৰু অস্থিৰতাৰ সুযোগতে ত্ৰয়োদশ শতিকাত এক নতুন শক্তিৰ আবিৰ্ভাৱ হয়। ম্যানমাৰৰ উত্তৰাঞ্চলৰ পৰা পাটকাই পৰ্বত পাৰ হৈ চাওলুং চিউকাফাৰ নেতৃত্বত টাই আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে। তেওঁলোকে পূবফালৰ পৰা লাহে লাহে নিজৰ ৰাজ্য বিস্তাৰ কৰিবলৈ ধৰে। আহোমসকলে এই অঞ্চলটোক আসাম বা অসম বুলি মাতিছিল, যাৰ অৰ্থ অদ্বিতীয় বা অপৰাজেয় বুলি কোৱা হয়। শতিকাৰ পিছত শতিকা ধৰি আহোমসকলে স্থানীয় জনগোষ্ঠীবোৰক একত্ৰিত কৰি এক বিশাল আৰু শক্তিশালী সাম্ৰাজ্য গঢ়ি তোলে। তেওঁলোকৰ বৰ্ধিত প্ৰভাৱৰ ফলত কামৰূপ নামটো লাহে লাহে সীমিত হৈ পৰে আৰু তেওঁলোকে দিয়া অসম নামটোৱে সমগ্ৰ অঞ্চলটোৰ নতুন পৰিচয় হৈ পৰে। এয়া আছিল এক ঐতিহাসিক পৰিৱৰ্তন, য'ত এটা প্ৰাচীন সভ্যতাৰ নামৰ ঠাইত এক নতুন ৰাজনৈতিক শক্তিৰ নামেৰে ভূমিখণ্ডটোৱে পৰিচয় লাভ কৰিলে। যদিও সময়ৰ চোতত কামৰূপ ৰাজ্যৰ ৰাজনৈতিক অস্তিত্ব বিলীন হৈ গ'ল, ইয়াৰ সাংস্কৃতিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰ আজিও অসমৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে। প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপে যি সাংস্কৃতিক ভেটি নিৰ্মাণ কৰিছিল, সেয়াই পৰৱৰ্তী সময়ত অসমীয়া জাতিৰ সাংস্কৃতিক মেৰুদণ্ড হৈ পৰিছিল। ইয়াৰ আটাইতকৈ ডাঙৰ অৱদান হ'ল তান্ত্ৰিক হিন্দু ধৰ্মৰ বিকাশত। কামাখ্যা মন্দিৰ আজিও কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ অন্যতম প্ৰধান শক্তিপীঠ। ই তন্ত্ৰ সাধনাৰ এক জীৱন্ত কেন্দ্ৰ, যিয়ে যুগ যুগ ধৰি অসমক এক বিশেষ আধ্যাত্মিক পৰিচয় দি আহিছে। ইয়াৰ উপৰিও কামৰূপ যুগৰ স্থাপত্য ভাস্কৰ্য যেনে মদন কামদেৱ, দা পৰ্বতীয়া, ভাষা যেনে প্ৰাচীন কামৰূপী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ বিকাশ আৰু সামাজিক ৰীতি-নীতিয়ে অসমীয়া সংস্কৃতিকে সুকীয়া আৰু সমৃদ্ধিশালী ৰূপ দিছে। প্ৰাগজ্যোতিষপুৰৰ পৌৰাণিক ৰহস্যৰ পৰা আৰম্ভ কৰি কামৰূপৰ বিভিন্ন ৰাজবংশৰ উত্থান-পতন আৰু শেষত আহোমৰ আগমনৰ লগে লগে অসম নামৰ অভ্যুত্থান, এই সমগ্ৰ যাত্ৰাটোৱে এক ৰোমাঞ্চকৰ ইতিহাস। কামৰূপ কেৱল অতীতৰ এখন ৰাজ্য নহয়, ই হ'ল বৰ্তমান অসমৰ আত্মা। ইয়াৰ ইতিহাসক নুবুজিলে অসমীয়া জাতিৰ গভীৰ শিপা আৰু ইয়াৰ সমৃদ্ধিশালী ঐতিহ্যক বুজা অসম্পূৰ্ণ হৈ ৰ'ব। সেয়ে কামৰূপৰ কাহিনী কেৱল ইতিহাসৰ ছাত্ৰৰ বাবেই নহয়, প্ৰতিজন অসমীয়াৰ বাবে এক গৌৰৱ আৰু অনুপ্ৰেৰণাৰ উৎস।